এই ভূত যে কি চিন্তা কৰি আছা মুখ চোখ আৰাম কৰি চিন্তা নকৰবি তই কি বুজি পাবি এইগিলা ভাই চিন্তাটো কি সেইটোতো ক'ব লাগব না এই নহয় ভাই আমাৰ এইবাৰ কাৰ লগত নাচি থাকলাক সৰু হৈ যায় এই অয়ে ভাই কৰবা ধুলীয়া আৰু ঢোলৰ চেৱত নাচি থাকিল তাই এই ভাবলি ভাত চাত খাবাই মন নাযায় বাপাহাৰে চা ভাই যদি তাই নাচি অহাৰ পিছত প্ৰথম তোৰ লগত কথা কমকে পাতে তেতিয়া তই গম পাবি তাইক কোনোবাই বজাইছি চা ভাই এনেই মাথা চাথা বেয়া তই আৰু মাথা বেয়া নকৰবি দে মোৰ উপকাৰ অজগৰে খাই হেই নকম যা তোকে ক তোৰ আৰু কি হলে কান্দবা ধৰছা দেখোনে তই কি আহি হয় আপি কি হৈছে তোৰ কি হৈছে মানে জীয়া ভাড়া আছিল চব হৈছিল মানে মই ৰাকেশক বাৰে বাৰে বাধা দিছিলো যে সৰু হ'লে তাতে তই ঢোল মাৰবা নাচবিয়ে সি চালা বেটাই কি কৈছি মোক তাতে নাযাম বুলি কৈ মনে মনে গুচি গৈছে কাবাৰ লগত তাতেতো মোতকে বহুত থৌকা থৌকা আপি দেখা পাব তেতিয়া মোৰ কি হ'ব এনে তাৰ আপিৰ প্ৰতি অলপ দুৰ্বলতা আছে মই এতিয়া কি কৰো চব আপা আপিৰে একেই কেছ শুন মইনা সি যেতিয়া নাচি চাচি আহিব তেতিয়া যদি তোৰ ফোন কাটি দে তোৰ ফোন ৰিচিভ নকৰে তেতিয়া তই বুজি পাবি যে সি বেলেগ ছোৱালী নাচে আহিছিল হেই তই চুপ থাকচোন আমিহে জানো আমাৰ কি হৈছে তইতো মস্তি মাৰি আছা হা সঁচা কথা ক'লেতো বেয়াই পিছত পস্তাবি তহঁতে দুয়ো মই এতিয়া কি কৰো ভূত দাদা শুন মইনা একো কৰিব নালাগে বিহুটো শেষ হৈ ল'বা দিচোন তাৰ পিছত দেখা পাম কৰ পানী ক'ত যায় ঘৰৰ পানী ক'তো নাযায় খালৰ পানী খালতে থাকিব নদীৰ পানী নদীতে থাকিব কিন্তু এই বিহু মাৰি অহাৰ পিছত যে আপা আপিৰ ব্ৰেকআপ হ'ব সেইটো খাটাং কথাবিলাক পজিটিভ ল'ব লাগে না নিগেটিভ ল'ব লাগে হা হয় দে চব কথাত নিগেটিভ মানে হা চব কথাত নিগেটিভ তোৰ হে আপি আৰু ঐ ভূত শুন মোৰ কথা যদি সঁচা নহয় তই চাই থাক প্ৰমাণ হাতে হাতে পাবি 100%তো 50%তো ব্ৰেকআপ হ'বই সেই 50%ৰ ভিতৰত তহঁত ফাঁচ থাকি ফাঁচ কিয় তই ইমান চিঞৰ না কেনকে তহঁতে যাক ভাল পা সিহঁতৰ কেৰেক্টাৰে কয় কেৰেক্টাৰে ৰাকেশ হৈছে আপি পাগলা আজি এটা কালি এটা আৰু তোৰ অনামিকাৰ কথাটো জানাই কেনাহান ঘৰা উঠা হান মানুহ আপা দেখা পালি থাক পাই নৰে তাতে আৰু ঢোলৰ চাপৰ তোৰ আজি দাঁত কেইটা মই গোটাই ভাঙিম তই হাঁহি আছ না আমাক এনাই টেনশ্যন তাতে আৰু তই সেই হা নহয় নহয় কথাবিলাক ক'ব আহিছা হা তোৰ গোটেই দাঁত কেইটা আজি ভাঙবা নলি মোৰ নাম ভূত নহয় হৈ আপি কি চাইছা ধৰ ইয়াক ধৰ ঘণ্টা ভাবি মোক বাইক আছে মোৰ বাইক আছে তহঁতৰ যি ব্ৰেকআপ হ'ব ফাইনেল সেইটো ব্ৰেকআপ এই ধৰ ইয়াক